শান্তি ছাত্ৰ সন্থা যেতিয়া গঠন হৈছিল গোটেই অসমত মাত্ৰ 12 জন গ্ৰেজুৱেট যথেষ্ট অলপ লেহেমীয়া হৈছে যিমান যিটো হিচাপত হ'ব লাগিছিল সেই ধৰণে হোৱা নাই আৰু স্পীড আপ হ'ব লাগিব ইতিমধ্যে জনাইছো যে তিনচুকীয়া জিলাৰ আটছাৰ প্ৰাক্তন সভাপতি পৰেশ গোৱালা আৰু তেখেতে বিভিন্ন সামাজিক কাম কাজৰ সৈতে জড়িত আছে গতিকে তেখেতক এই প্ৰশ্নটো যদি নুহুদু আধৰুৱা যেন লাগিব গতিকে সুধিব বিচাৰিছো যিহেতু আমি দেখা পাওঁ বিশেষকৈ ডিব্ৰুগড় তিনচুকীয়া জিলাত বিধায়ক হওক সাংসদ হওক সকলো চাহ জনজাতিৰ মাজৰ পৰাই এজন ব্যক্তি আহে আৰু চাহ জনজাতিৰ সৈতে তেখেতে বহুতো কামো কৰে কিন্তু যিমান ডখৰ কৰিছে আপুনি যেহেতু চাহ জনজাতিৰ মাজৰ পৰাই আহিছে গতিকে আপুনি জনাওকচোন যে যিমানটো উত্তৰণ হ'ব লাগিছিল চাহ জনজাতিসকলৰ সিমানটো উত্তৰণ হৈছেনে আসলতে বাইদেউ কিছুমান প্ৰশ্নৰ উত্তৰ ব্লেক এণ্ড হোৱাইট 1-2 নাথাকে এইটো মানে এনেকুৱা নহয় যে আপুনি একেবাৰে কৈ দিব যে হৈ গৈছে আৰু একেবাৰে কৈ দিব যে নাই হোৱা এইটো এটা দীঘলীয়া প্ৰচেছ চলি আছে ঘাটুৱাৰ ছাৰৰ পৰা আৰম্ভ কৰি পৃথিৱী মাঝিৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ত মাননীয় সঞ্জয় কিষাণ ডাঙৰীয়াই হওক বা আমাৰ ৰূপেশ গোৱালা ডাঙৰীয়াই হওক তেওঁলোকে মন্ত্ৰিত্ব পাইছে MLA হৈছে বিভিন্ন কাম হৈছে নোহোৱা নহয় আৰু অসম শান্তি ছাত্ৰ সন্থা আপোনাৰ দৃষ্টিত মানে যিমানটো উত্তৰণ হ'ব লাগিছিল কাৰণ অতীতৰ পৰাই হৈ আছে আপোনালোকৰ মাজৰে সিমানটো হৈ পাইছেনে না সেইটোৱে কৈছোঁ মই যে কিছুমান প্ৰশ্নৰ উত্তৰ একেবাৰে ব্লেক এণ্ড হোৱাইট 1-2 দিব পৰা নাযায় মোৰ কথা হ'ল যে উত্তৰণ নাই হোৱা বুলি ক'লে ভুল কোৱা কাৰণ এটা সময়ত অসম শান্তি ছাত্ৰ সন্থা যেতিয়া গঠন হৈছিল গোটেই অসমত মাত্ৰ 12 জন গ্ৰেজুৱেট আছিলে আমি যিমানটো গম পাওঁ এতিয়া কিন্তু আপুনি বাগিচা গাঁওবিলাকত যদি যায় চাহ জনজাতি মানুহ যিখিনি বসবাস কৰে যিটো এলেকাত তাত আপুনি দেখিব যে পঢ়া শুনা ল'ৰা ছোৱালী যথেষ্ট বাঢ়িছে UPSC নিচিনা যিটো কম্পিটিটিভ এক্সাম এইবিলাকতো মানে তাতো স্থান পাইছে হয় ডক্টৰ হৈছে ইঞ্জিনিয়াৰ হৈছে গতিকে হৈছে কিন্তু প্ৰচেছটো অলপ লেহেমীয়া হৈছে যিমান যিটো হিচাপত হ'ব লাগিছিল সেই ধৰণে হোৱা নাই আৰু স্পীড আপ হ'ব লাগিব এইটো তাৰমানে আপুনি ক'ব বিচাৰিছে উত্তৰণ হৈছে কিন্তু ইয়াতকৈ আৰু অধিক হ'ব লাগিছিল ধন্যবাদ জনাইছো